প্ৰমাণটো মই 100% দিম। তেওঁ যে পাকিস্তানত 15 দিন থাকি আহিছে তাৰ প্ৰমাণ অসমৰ ৰাইজক মই 100% দিম, মোৰ কমিটমেণ্ট। তেওঁৰ পৰিবাৰে যে পাকিস্তানৰ দৰমহা লৈ আছিলে 3 বছৰ 2 বছৰ পৰ্যন্ত, তাৰো প্ৰমাণ মই কাগজে কলমে দিম, বেংকৰ একাউণ্টে সৈতে দিম। পেহেলগামত ঘটনা হৈ আছে, গৌৰৱ গগৈয়ে সংসদত সোধা প্ৰতিটো প্ৰশ্ন আপোনালোকে বিবেচনা কৰি চাব, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰে পাকিস্তান সেনাক সহায় কৰে। গতিকে তেওঁ উত্তৰ কেইটাটো দিব লাগিব, আৰু নিদিলে পুলিচে মাতি আনি সুধিব। ইয়াত এইবোৰ টুইটৰ কাম নাই। আমি ছেপ্টেম্বৰলৈকে ৰখিছো, উত্তৰটোতো আমাক লাগিবই যে পাকিস্তানৰ দৰমহা দি কেনেকে, যদি আমিনুল ইছলামক মই এৰেষ্ট কৰিছো মাত্ৰ পাকিস্তানৰ সমৰ্থনত ফেচবুকত কোৱা কাৰণে, পাকিস্তানৰ পৰা দৰমহা লৈ থকা মানুহ এজনৰ ওপৰতো তাতকৈ বেছি একশ্যন হ'ব লাগিব। গতিকে মই তেখেতক সুধি আছো যে আপুনি ৰাইজৰ ওচৰত নিজে কৈ দিয়ক সঁচা মিছা, যাতে মই ক'ব নালাগে, কাৰণ মই ক'লে ময়ো দুখ পাম, কাৰণ তৰুণ গগৈ মন্ত্ৰীসভাৰ ময়ো এজন সদস্য আছিলো। সঁচা কথাখিনি মোৰ মুখেদি মই ক'ব খোজা নাই, কেইটামান দিন ধৈৰ্য ধৰি আছো।